হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই গৈ আছোঁ এটি কণমানি শিশু লগ কৰিব। আৰু কণমানি শিশুটোৰ মুখত আজিও জিলিকি উঠে বিষ্ণু সংগীত, লোকসংগীত। আৰু আজিৰ যুগত এইবিলাক বিলুপ্তিৰ পথত, কিন্তু এই কণমানি শিশুটোৰ মুখত আজিও জিলিকি উঠে। বলকচোন আমি কণমানি শিশুটো লগ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো একদম খুব সৰুৰ পৰাই জড়িত এই গানৰ লগতে গানৰ প্ৰতি খুব ইণ্টাৰেষ্ট সৰুৰ পৰা হেৰি কৰি থাকে। কিন্তু আনুষ্ঠানিক শিক্ষা দিয়া আছিলোঁ। এই আনুষ্ঠানিক শিক্ষাটো আজি মোটামুটি 1 বছৰমান আগৰ পৰা দিয়া হৈছে। মানে এই আনুষ্ঠানিক শিক্ষাটো মানে এটা প্ৰয়োজন বুলি ভাবি পেলাই আনুষ্ঠানিক শিক্ষাটো দিলোঁ। সেইকাৰণে এতিয়া অলপমান আগত কৰি অলপ আৰু বেছি ভালকৈ তাৰমানে ধৰক এই গোটেইখিনি তাৰমানে স্কিলবিলাক জনা হৈছে। সেইকাৰণে গান এতিয়া আমাৰ গাঁৱতে মানে দিবাকৰ ডেকা বুলি যে আছিল একজনেই, তেখেতে গানৰেই আছিল, ডিৰেক্টৰ আছিল, মিউজিক ডিৰেক্টৰ আছিল। এই তেখেতে বৰ্তমান এই লকডাউনৰ কাৰণে ঘৰতে আছে। এই তেখেতৰ দ্বাৰা শিকাই আছোঁ। আগতে দিছিলোঁ সেইবিলাক, আগতেও গান দিছিলোঁ ধৰক গানৰ স্কুলত, কিন্তু সেইবিলাকত মনোপুত নহ'ল। কিন্তু সেইবিলাক এই মানে আনুষ্ঠানিক শিক্ষাবিলাক ঠিক নহয়, প্ৰচেছিং নহয়। সেইকাৰণে ভাবিলোঁ বোলো দিবাকৰ দাৰ তাতে দিলে পঢ়া নিশ্চয় ভাল হ'ব। এতিয়া দিবাকৰ দাৰ দিয়াৰ পৰা অলপ সুফল পাই আছোঁ বুলি ভাবিছোঁ। কিমানমান বয়স হৈছে মইনাটোৰ? এই এতিয়া বৰ্তমান 9 ভৰি 10 বছৰ হ'ল। ক্লাছ 4? এতিয়া 4ত। ক্লাছ 4। নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষ্মা ডেকা। মই এটা পাৰবিন চুলতানাৰ গীত গাবলৈ ওলাইছোঁ।